Hello guys, welcome to my YouTube channel Parag Vlogs. Aru aji moi jai asu Nolbari Mahavidyalaya, Nolbari College-loi, Mor College-loi. Aru aji eta অনুষ্ঠান আছে বিশেষ অনুষ্ঠান যেটো কোৱা হয় কাব্য সন্ধিয়া আৰু হেতু অনুষ্ঠান চাবলৈ যাম আৰু মোৰ লগত আছে এই প্ৰাণজিত আৰু কৌশিক আপোনাক দেখুৱা মই কাৰণ বহু দূৰৰ ল'ৰা ছোৱালী আমাৰ নলবাৰী কলেজলৈ আহে তেওঁলোকে আহিব নোৱাৰে কাৰণ ৰাতি হয় প্ৰগ্ৰামটো সেইভাবে আৰু তেখেতসকলে চাব পাৰিব মোৰ ব্লগত তেনে মই দেখুৱাই আছো চাৰি কিবা আপুনি খন্তেক পিছতে মই যাই পাম যাই পালো বাকি ভিতৰৰ দৃশ্য দেখুৱাই আছো আপোনাক চাই থাকক মই ভিতৰলৈ আহি গলো আৰু আমি আহি পালো এই কাব্য সন্ধিয়াৰ বাকৰি চাই লওক Dr. Agoti Nawawi Ami akan berbuat dengan polis. Praktek. Dokter, jika bersedia. Jadi kami akan misi pulang. চাইলক কাব্য সন্ধিয়া ইমান ধুনীয়া লাইটিং কৰিছে কৌশিক এইটো মতা ভাই প্ৰাণজিত মানুহৰ জীৱন সম্পৰ্কে কথা কৈছে আৰু কবিতাটো হ'ল আমাৰ এক ধৰণৰ ভাষা সেই ভাষাটো হ'ল আমি জগতৰ প্ৰতি মোৰ জীৱনৰ প্ৰতি মই কৰিব কাৰণ সেইখন উকা হৈ আছে এতিয়া সেইখন কোনো লিখা নাই সেইখন উকা এজন কবি ভয় খাব সেই উকা কাগজখনকে বাকী আৰু পৃথিৱীত আৰু ভয় কৰিবলগীয়া কবি একো নাই কবিসকলৰ সেই সাহস থাকিব লাগিব সেই কথা লিখিব পাৰিব লাগিব সেই সত্যৰ ওচৰত এৰিব লাগিব আৰু সত্যকটো ভয় কৰিবলৈ একোৱেই নাই সত্যটো সত্য আৰু তাক প্ৰকাশ কৰিবলৈ ভয় কৰিব নালাগে এজন কবিৰ মনৰ ভাৱ যদি জীৱনত যদি এটা ভিতৰত যদি এটা ভাষা এটা যদি বাক্য জন্ম আৰ্দানী বৰষুণে বাছখন ৰখালে আৰ্দানী বৰষুণে বাছখন ৰখালে আৰু হুৰমুৰ মানুহৰ গাত পৰিছিল চিটিকি চিটিকি কিছুমানে ডিঙি মেলি আৰু কিছুমানে আনৰ কান্ধৰ ওপৰেৰে চাইছিল বৰষুণলৈ পিবলৈ ধৰিলে ভিতৰ আৰু বাহিৰৰ পৰা তিতি তিতি মই যেতিয়া জুৰুলি জুপুৰি আৰু এই ভিতৰ ফালে যাই আছো কিছু কথা হাসি ধোয়া বহুয়াবরে অনুমতি হলে তোমার উঠি যাব মনরে
আৰু ইয়াতে আছে ধুনীয়া ছোৱালীকেইটা কৰিশ্মা সানিয়া তোমাৰ নাম নাজনো হা কিবা তাৰা গ্ৰেজি ঘৰ এখনি জোৰা কাপোৰে মৰাৰ এই যেন গাৰুৰ গিলিপৰ পৰা ওলাই আহি ক'ব আই সাগৰত ডুবি থকাটো আমাৰ সহ্য নহ'ল ধৰি আনিলোঁ একুৱাৰিয়ামত ভৰালোঁ মই মোৰ ভিতৰত থকাটো মোৰ সহ্য নহ'ল মই মোক দি দিলোঁ তেওঁৰ বুকুৰ ভিতৰত লালন কৰিব কেনে লাগিলে বুঢ়া খাই আছে বুঢ়া সপোন লাগে তুমি কাষত ৰুলে ৰৈ যায় এতিয়া মই ঘৰলৈ যাবলৈ ওলালোঁ আৰু মই দেখুৱালোঁ আপোনালোক আজি কাব্য সন্ধিয়া কেনেদৰে কি হয় ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব আহি আছে নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত টাটা বাই বাই